আজিৰ ৰেচিপি বুট দালিৰ লাডু। তাৰ কাৰণে মই বুট দালিখিনি 4 ঘণ্টামান তিয়াই থৈছিলোঁ আৰু এতিয়া মিক্সিত পেষ্ট এটা বনাই ল'ম। পেষ্টটো খুব বেছি মিহি কৰিব নালাগে, একবাৰ দুবাৰ চলাই থৈ দিব আৰু ইয়াত কোনো পানী মিক্স নকৰিব, পানী নিদিয়াকৈ পেষ্টটো বনাব। এতিয়া কেৰাহীত তেল গৰম কৰি মই সৰু সৰুকৈ এইখিনি ফ্ৰাই কৰি ল'ম। অলপ অলপকৈ সৰু সৰুকৈ দিব যাতে ভালদৰে সিজে, আধা কেঁচা হোৱাকৈ নথব। অলপ ৰঙচুৱা বৰণ ধৰিলে বুটৰ বৰাখিনি এনেদৰে উলিয়াই থ'ব আৰু এইখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিব। ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি মিক্সিত দি গুড়া কৰি ল'ম। গুড়াখিনি খুব কোমল, মানে খুব মিহি কৰিব নালাগে, এনেকৈ অলপমান এনেদৰে ৰাখিব। এবাৰমান মিক্সি দিয়াৰ পিছতে হৈ যাব। আৰু ইয়াৰ কাৰণে আমাক এতিয়া চাচনি লাগিব। চাচনিৰ কাৰণে মই ইয়াত চেনি লৈছোঁ আৰু ইয়াত পানী, এইখিনি উতল আহিবলৈ দিলোঁ আৰু মই ইলাচি 2টা খুন্দি লৈছোঁ। এয়া মোৰ ওচৰত যিহেতু ফুড কালাৰ নাছিলে, সেইকাৰণে মই বিট অলপ এনেদৰে ৰুকি লৈছোঁ আৰু এতিয়া বিটৰ ৰস 2-3 টোপাল দি দিছোঁ। আপোনালোকে ফুড কালাৰ ইউজ কৰিব পাৰে। এতিয়া মই বুটৰ গুড়াখিনি ইয়াত দি ভালদৰে মিহলাই থৈছোঁ, ঢাকি থৈ দিম 30 মিনিটমানৰ কাৰণে। 30 মিনিটৰ পিছত বুটৰ গুড়াটো অলপ ফুলি আহিব, তেতিয়া ধুনীয়াকৈ লাডু বনাব পাৰিব। অলপ মগজ দি দিছোঁ, এইটো অপশ্যনেল হয়, আপোনাৰ কথা, আপুনি দিব পাৰে নিদিব পাৰে। আপোনালোকে ইয়াত অলপ ঘিউ এড কৰি দিব পাৰে, ঘি দিলে গোন্ধটো ধুনীয়া আহে। এতিয়া কোমল হাতেৰে লাডুখিনি কৰিব, বেছি জোৰ দিবলৈ মানে প্ৰয়োজনে নাই, কোমলকৈ। আৰু খাই চাব আৰু জনাব কেনেকুৱা পালে। খাবলৈ খুবেই সোৱাদ হয়, ধৰিবই নোৱাৰে বুটেই নে অন্য কিবা। এয়া মোৰ বুটৰ লাডু ৰেডি।